বনে বনে ঘুরে নারায়ণে মাথাতে ময়ূরের পাখি মকর কুণ্ডল করে জল নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত ক'ব বিচাৰিছোঁ শিৱ পূজা আৰু সৰস্বতী পূজা কেতিয়া। সৰস্বতী পূজা বিদ্যাদায়িনী মাৰ জন্ম দিৱস হিচাপে আয়োজন কৰা হয়। আমাৰ অসমত বহুত ধুমধামেৰে এই পূজা, অসমত বুলি নহয় হয়তো বহুত চব ঠাইতে ধুমধামেৰে এই পূজা আয়োজন কৰা হয়। 10 ফেব্ৰুৱাৰী 2019 ৰবিবাৰ সৰস্বতী পূজা। মই জনাত অসমীয়া মাঘ মাহৰ এইখিনি সময়ত হালধীয়া ফুল বেছিকৈ ফুলে, সেইবাবে মাঘ হালধীয়া ফুলেৰে পূজা কৰা এটা পৰম্পৰা আছে। এই পূজাত কলম বহী কিতাপক সকলোৱে পূজা কৰে। যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে বেছি পূজা কৰে আৰু নিজৰ টেবুলত, পঢ়া টেবুলত মাৰ মূৰ্তি বা ফটো এখন ৰাখি যদি সদায় পূজা কৰা হয় বা সেই দিনটোত পূজা কৰা হয়, মনটো শান্তি হয় আৰু যিখিনি পঢ়ে মনত থাকে বুলি আমি আগৰ পৰা শুনি আহিছোঁ। এই দিনটোত কিছুমান কাম কৰাটো শুভ বুলি কয়, যেনে ঘৰ লোৱা, মন্দিৰ স্থাপন কৰা, গাড়ী কিনা, ব্যৱসায় আৰম্ভ কৰা আদি কাম কৰিলে শুভ বুলি কয়। সেইকাৰণে এইবোৰ কাম আমি এই দিনটোত কৰাটো ভাল। মহাশিৱৰাত্ৰি পূজা ফাগুন মাহৰ কৃষ্ণপক্ষৰ মহা চতুৰ্দশী তিথিত আয়োজন কৰা হয়। আমাৰ হিন্দুসকলৰ পৰ্ববিলাকৰ ভিতৰত এই পূজাটো এটা বহুত ডাঙৰ পূজা। এইবাৰ 2019 মাৰ্চ মাহৰ 4 তাৰিখ সোমবাৰে এই পূজা আয়োজন কৰা হ'ব। হিন্দুসকলৰ মহান পৰ্ববিলাকৰ ভিতৰত শিৱ পূজা এটা বহুত ডাঙৰ পূজা। আমি বহুত ধুমধামেৰে এই পূজা আয়োজন কৰোঁ। এই পূজাত ব্ৰত ৰাখিলে মনৰ কামনা পূৰণ হয় বুলি এটা পৰম্পৰা আছে। আৰু এই পূজাত সকলোৱে আমি ভাং খাওঁ বা ভাং খাব লাগে বুলি কয়, কিন্তু বেছি নহয়, খাব, অলপ অলপ খাব। দেৱকী দেৱ মহাদেৱে ভাং খাইছিল বাবে কয় অলপ অলপ খাব দিয়ে। এইটো নিজৰ কথা, কোনোবাই যদি ইচ্ছা কৰে খাব পাৰে, কিন্তু বেয়া কথা নহয়, কিন্তু লিমিট ৰাখি খাব লাগে। আমিও খাওঁ, অলপ খাব লাগে। যিসকলে খাব ইচ্ছা কৰে খাওক, তাত কোনো শিৱৰ পূজাৰ দিনা বাধা নাই। ঘৰতো একো নকয়, মাক দেউতাকে দেখিলেও এইটো একো ক'ব নালাগে, বিন্দাছ দিব লাগে, খাব। আৰু এইবাৰ শিৱ পূজা সোমবাৰে পৰিছে। এনেও সোমবাৰটোক মহাদেৱৰ দিন হিচাপে মানে, সেইটো কাৰণে আৰু ভাল হৈছে। যিসকল নাৰীসকলে এই পূজা সোমবাৰে হোৱাৰ কাৰণে হয়তো বহুত ভাল পাইছে। সোমবাৰে নাৰীসকলে শিৱ মন্দিৰত যায়, এনেও বহুত পূজা কৰে, বেলৰ পাতেৰে পূজা কৰে। সেইটো কাৰণে সকলোৰে ভাল হৈছে যিসকলে ভক্তসকলৰ শিৱ পূজা সোমবাৰ 4 মাৰ্চ 2019 তাৰিখ। যদি এই ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই। আৰু কাষত থকা ঘণ্টা বটনটো দবাই দিব, যাতে মই দিয়া প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি প্ৰথমতে পাব পাৰে। থেংক ইউ, টিল দেন, টাটা, বাই বাই।